গুড মৰ্নিং আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে আৰু ভিডিঅ' বনোৱা আসলে বহুত দিন মানে বহুত বেছি দিন হৈ গ'ল ভিডিঅ' কৰা নাই আসলে অলপ ঘৰুৱা সমস্যা কিছুমানো আছিলে যাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাছিলো আৰু বহুত কিবাকিবি কাৰণ থাকে আৰু কৰিবলৈ মনো যোৱা নাছিলে এইকিনা সেইটো কাৰণে ভিডিঅ' তেনেকৈ কৰা হোৱা নাই আৰু আজি তাকে ভাবিছো ভিডিঅ' এটা কৰো বুলি তেনেকৈ বিশেষ মানে ঘৰত একো নাই আজি আসলে বিয়া এখন আছে এটা নকবা আকৌ নকবা আজি বিয়াৰ পাৰ্টি এখন আছে আসলে আমাৰ এখেতৰ লগতে কাম কৰা মানুহ এজনৰ পুতেকৰ বিয়াৰ পাৰ্টি যিমানে ঠাণ্ডা দিন সিমানে লৰা কাপোৰ লেতেৰা কৰা উৎপাত বেছি হয় উপায় নাই এতিয়া কি কৰিছা বাউ এই পানী লৈ মেলি বেমাৰ হ'বলৈ হৈছে বেটা হে বেমাৰ হ'বলৈ হৈছে खत्म नो 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 पानी नुसुआ बेटा सुआ तुम गोटे पेंटू टिटी থাকিলে वो भीतर ले जाएंगे बोला भीतर ले जाओ बोला यू राम केले नो नो बेटा আমি ভিতৰলৈ যাওঁগে বাবা কাম কৰিব পৰা হৈছে দেই এইফালে নকৰিবা এইফালে নহয় বেটা সেইফালে গৈ দিয়া তলৰ ফালে বাবা এইখিনি বাবা আৰু এইখিনি লেতেৰা হৈ আছে এইখিনি খাই দিয়া এইটো লৈ লোৱা এইটো যাও লৈ লোৱা সেইটো চোন এইটো কাঠিয়ে নাই গোটেই কাঠিখিনি শেষ কৰি পেলালা বেটা এইটো কাঠি শেষ কৰি থাকিলে এইটো লোৱা এইটো দিহে এনেকৈ চোৱা ধুনকে চফা হৈছে চোৱা ল'ৰা দিনটো মাকৰ লগত থাকে মাকক এইবোৰ কৰি থকা দেখে সিওহে এইবোৰকে শিকিছে আৰুনো কি শিকিব কোৱা চফা কৰি দিয়া এইডোখৰত হাঁহ জ্বলাই দিব লাগিব দেই জুই জ্বলাই দিব লাগিব দেই মোৰ এতিয়া ওলোৱা সময়ত ইমানে বেড লাগ একদম কাৰেণ্টটো গুচি গ'লগে কি এইটো নুখুলে কাৰেণ্টটো গ'লগে আন্ধাৰে টৰ্চ জ্বলাই পেলাই এইকেইটা আঁকিলোঁ ওখ চাপৰ এনেকুৱা হৈ গৈছে তথাপিতো হওক এতিয়া কোনে চাই থাকিব মানে সোনকালে গৈ আহিম বুলি ভাবিছোঁ সেইটো কাৰণে মানে টৰ্চ জ্বলাই মেলি হ'লেও ষ্টাইলটো কৰি ল'লোঁ আৰু কাপোৰ ৰ'বা দেই চিম্পল টৰ্চ এযোৰ আছে সেইযোৰকে পিন্ধি যাম বুলি ভাবিছোঁ আৰু কি হ'ল ৰঙা ব্লাউজ হ'লে মিলিলে হ'লে কিন্তু মোৰ ওচৰত মানে ভেলভেটৰ কলা এটা আছে সেই কলাটোকে পিন্ধি যাম আৰু নিমিলিলেও বতৰো যিহেতু ঠাণ্ডা তাকে চাই যাব আপোনালোকে আগলৈ বহুত দিন হ'ল যিহেতু ভিডিঅ' কৰা নাই একদম ভিডিঅ' কৰিবলৈ বহুত বেছি লাজো লাগিছে আৰু নজনা নিচিনাও লাগিছে মানে কি ক'ম কি নক'ম তেনেকুৱা নিচিনা হৈছে কি দেখাম নেদেখাম কিন্তু হ'লেও ইমান সকলোৱে সুধি আছিলে ভিডিঅ' কিয় দিয়া নাই বুলি সেইটো কাৰণে ভাবিলোঁ আজি যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ ভিডিঅ' কৰি দেখাম আৰু এইফালে আমাৰ দৰা কইনা মই ইমান ফটো ভিডিঅ' কৰি নাথাকিলোঁ লাজতে নকৰিলোঁ আচলতে তাৰপাছত এইফালে আমাৰ খানা আছিলে খানাত একদম বহুত আইটেম আছিলে মই আধাতকৈ আধা কম আইটেম লৈছোঁ এইবিলাক কুলচা মটন চিকেন পনীৰ বহুত কিবাকিবি মানে একদম ভেৰাইটি আইটেম আছিলে মই সেই মাত্ৰ কেইটামানহে ল'লোঁ আৰু বেটাৰ লগত ইমান খোৱাটো সম্ভৱো নহয় আৰু কিন্তু মানে সোৱাদ বহুত ভাল আছিলে আজি খানা মানে বিয়া ঘৰৰ একদম খাই বহুত ভাল লাগিছিলে বিয়া খাই মেলি আহিলোঁ আৰু মানুহ ভিৰ পাইছিলোঁ আৰু অলপ দেৰিকৈ যোৱা হ'লে আৰু বহুত বেছি ভিৰ পালোঁ হ'লে আৰু তাত এদিনীয়া মানুহ অকল মানে সেই দুই এজনকে চিনি পাওঁ ইয়াৰ লগৰ দুজনমানক লগ পালোঁ মানে আগতে আহি আছে আমাৰ ঘৰলৈ আহিছে মানে সেই দুজনমানকে চিনি পাওঁ মাত বোল কৰিলোঁ আৰু খালোঁ আৰু লগালগ আহিলোঁ কি আমাৰ এখেতৰ মানে ছাৰৰ বহুত উৎপাত আজিকালি বহুত আমনি কি খাইছা কৈ দিয়া কি খাইছা এইটো কি হয় গুড নাইট তোমাৰ নামটো কি তোমাৰ নামটো কি বাবা মোৰ ভিডিঅ' নকৰি আচলতে ভিডিঅ' একদম বনাবলৈ পাহৰি থকা হয় আৰু আজি দিনটো মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ ৰাতিপুৱা ৰুটি চুটি খালোঁ তাৰপিছত
আৰু এইকেইদিন মানে মাছ মাংস খাই থকা হৈছে, সেইটো কাৰণে আলু কণী পিটিকা দি তেনেকৈ দুপৰীয়া সাজতো খাই মেলি আজৰি হ'লোঁ। তাৰপিছত বৰষুণ চৰষুণ দি আছে মানে আজি বতৰটো বহুত ঠাণ্ডা। বেটাৰ লগত সেই কাপোৰ চাপোৰ লৈ মেলি টিভি চাই আছিলোঁ, বেটা টোপনি গ'লগৈ তেনেকৈ। আৰু এতিয়া চাওঁতে 5-6টা বাজিবলৈ হৈছে আৰু লাহেকৈ। আজিকালি 6টা বুলি ক'লে গম পাই কেনেকুৱা আন্ধাৰ হৈ থাকে। আৰু আমাৰ আজি আছে এখন অন্নপ্ৰসন আছে, তালৈ যাম। আৰু মিতালী বাহঁতো আমাৰ লগত যোৱা কথা আছে, এতিয়া কি হয় কেনেকৈ যোৱা হয় কোন কোন গম নাপাইছোঁ। আৰু তাতো আচলতে মানুহ লগ পালে ভিডিঅ' চিডিঅ' কৰিবলৈ অলপ লাজ লাগে, যিহেতু এদিনীয়া মানুহৰ ঘৰত বা এদিনীয়াকৈ লগ পোৱা আলহীবিলাকৰ আগত ফোন চোন উলিয়াই। সেইটো কাৰণে মোৰ কালিতো একেবাৰে চিনাকি নাই, যি সেই দৰাৰ দেউতাকক চিনি পাওঁ। তাৰপিছত আৰু এজনক লগ পাইছিলোঁ, সেই আমাৰ লগত খানা খাই যোনজন বহি আছে, ভিডিঅ'ত চাগে সৰুকৈ ওলাই আছে মানে, সেই তেনেকৈ চিনি পাওঁ। আৰু মানুহ চিনি পোৱা নাছিলে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল। আজি চাওঁ তাকে, এতিয়া চুৱেটাৰো পিন্ধিবলৈ মন নাযায়, কিন্তু বহুত ঠাণ্ডা। চাওঁ তাকে কি কাপোৰ পাওঁ এতিয়া ঠাণ্ডাত পিন্ধা, তাকে পিন্ধি মেলি ওলাই যাম। আৰু বেটাৰ কাৰণে এইফালে মই অকণমান খিচিৰি পাতি দিছোঁ, আহি মেলিয়ে তাক খুৱামহি, কাৰণ এতিয়া 7টামান বজাত খুৱাই নিলে ই ভাতটো নাখাব, আৰু অহাৰ পিছত মানে ৰাতিটো ভোক লাগিব। সেইটো কাৰণে তাত যি পাৰোঁ যদি খাই তাতে খুৱাই চাম, নহ'লে মানে ঘৰত আহি পেলাই খুৱাম। আৰু তাকে এতিয়া ওলাই ল'লোঁ, আজি আকৌ অন্নপ্ৰসন্ন এখন খাই আহোঁগৈ। আৰু মৰাণত থকাৰ পৰা মানে এনেকৈ বিয়া বা কিবা পাৰ্টি চাৰ্টি হওক তেনেকৈ মই ইয়াৰ লগত গৈ পোৱা নাই। এবাৰেই বিয়া খাবলৈ গৈছিলোঁ, তাকো মানে গধূলি ৰাতি এনেই গৈছিলোঁ, আৰু ঘৰৰ পৰা বাহিৰে সোমাইছিলোঁ। কিন্তু মানে সাজি কাচি এইবাৰ 2খনহে হৈছে, কালি গ'লোঁ বিয়া আৰু আজি এতিয়া অন্নপ্ৰসন্নলৈ ওলাইছোঁ। আৰু মেলি পিন্ধা সঁচা কথা ক'বলৈ গ'লে মই মানে পিন্ধি নাই পোৱা আগতে। প্ৰিয়ংকা মধুস্মিতাহঁতে বহুত ধুনীয়াকৈ জানে, তাহাঁতক দেখি এতিয়া অলপ শিকিছোঁ আৰু পিন্ধিবলৈ। তাকে এনেকৈ পিন্ধি ল'লোঁ, আৰু ঠাণ্ডা যিহেতু সেইকাৰণে হাত দীঘল পিন্ধি ল'লোঁ। আৰু মিতালী বাহঁত লগত যোৱা কথা আছে, ৱেইট হৈ গ'লগৈ দেখিছে, সেই ইটোখলৈকে পালেগৈ। তাৰপৰা সেই মিতালী বাহঁতক লৈ মেলি যাম, আৰু চাই যাব আপোনালোকে। আজি বেটা বহুত শান্তিতে বহি আছে, কালি এনেকুৱা খচিলে, তাৰপিছতে তাতে কালি টোপনিও গ'লগৈ, কোচতে লৈ থাকিলোঁ, গোটেই এনেকৈ টৰ্চ কাপোৰ এনেকৈ কোচমোচ খাই এদাই হৈ গৈছিলে। আজি বাৰু এতিয়ালৈকে ভালকৈ বহি আছে, কালি বিয়া ঘৰত বহুত আমনি কৰিলে ই, আজি এতিয়া কি বা কৰে। এতিয়া মিতালী বাহঁতক ঘৰ পাইছোঁহি আৰু লাহেকৈ। সেয়া পালোহি ভৱন। আৰু এইফালে আমাৰ মিতালী বাই বহুত ধুনীয়া গিফ্ট এটা আনিছে কিন্তু দেই, এইটো লিচু পুলি আৰু এইফালে ফুলৰ পুলি, বহুত ধুনীয়া গিফ্ট। এইফালে টুইন্স বেবী হয় দুইজনী, কৌশিকী আৰু কাশ্যপীৰ অন্নপ্ৰসন্ন। তুমি ভণ্টিক মাতা নাই চোৱা কি? কি হ'ল আৰু এটি ল'বলৈ নিদিয়ে, উঠাবহি দিয়া। দি দিয়া কি হ'ল, কান্দি গৈছে কি? অকণমানিজনী লৈ থকা দেখি বেটাই খুব কান্দিছিলে, দি দিয়া বুলি কৈ পেলাই। আমি ভাবিছিলোঁ মাকক দি দিবলৈ কৈছে বুলি, মানে আমাক ল'বলৈ দিব বিচৰা নাই বুলি ভাবিছিলোঁ। কিন্তু পাছতে কথাটো গম পাইছোঁ, বেটাইহে ল'বলৈ লাগে মানে কোচত। তাৰপিছত কোচত বহাই অকণমান দিয়াৰ পাছতহে সি চুপ হৈছে বুলি ক'ব লাগিব, নহ'লে খুব আমনি কৰি আছিলে। আৰু সেই তেনেকৈ একদম দৌৰ মৰা উৎপাতখনৰ মাজতে এইফালে বেটাক অকণমান খুৱাবলৈ বুলি লৈ আহিছোঁ, খাই নাখায় নাজানো। আৰু এইফালে দেখিছোঁ ন, তাৰ অকল মানে এইবোৰ পানী খেলা কিবা কিবি সেইবিলাকে। আৰু আমি মাক বাপেককেইটাই ৰৈ দিছোঁ, মিতালী বাহঁতে খাই ল'ব, তাৰপাছত লাহেকৈ আমি খাম, আৰু নহ'লে আমাৰ এখেতৰ লগত নোৱাৰি। আৰু আজি আমাৰ আইটেমত আছিলে পৰ্ক, চিকেন, পনীৰ। আৰু আজিও খাবলৈ বহুত ভাল লগাই হৈছিলে বাৰু দেই একদম। আৰু পোলাওখিনি বহুত ভাল লগা হৈছিলে খাবলৈ, সেইটো কাৰণে প্লেইন ৰাইচ নল'লোৱেই, পোলাও লগতে খাবলৈ বহুত ভাল লগা হৈছিলে। কিন্তু কালিও ভাল লাগিলে আৰু আজি খানাটোও ভাল লাগিলে। কিন্তু কালি বেটাৰ আমনিৰ কাৰণে অকণমান খোৱা দিগদাৰ হ'ল, কিন্তু আজি মানে একদম ভালকৈ খালোঁ। আৰু মই 3বাৰ খাইছোঁ। খাই বৈ ওলালোঁ আৰু যাবলৈ। ওলাব ন?
চলো ঐ মিঠালী বাই এবাৰ উলিয়াই ল'ব নুসুমাব নাযাবই আহ আহা যা আহা যোৱা বেটা কাইলৈ আহিবা আহা কাইলৈ আহিবা কাইলৈ আহিবা ধুন কাইলৈ আহিবা হ'ব ঐ কাইলৈ আহিম আহা যোৱা বেটা নহয় আৰে লৈ লৈছোন বাই আহা যাওঁ আহা দেৰি হৈছে বেটা নোযোৱা কিয় ফুফু যাম আহা ফুফু ফুফু যাম বুজি ফুফু যাম এনে সন্দেহ বজাই দেখুৱাচোন নহয়নো যাম দে মই এতিয়া খাই বৈ আহিলো আৰু একদম বেটাই বহুত উৎপাত কৰিলে আজি কালি বহুত আমনি কৰিছিলে মানে বাহিৰলৈ ওলাই আহিব লাগে কান্দা কাটা আমনি কিন্তু আজি বহুত উৎপাত কৰিলে একদম পুৰা মুকলি পালে মানুহ ইমান বেছি নাছিলে ইফালে ইফালে দৌৰ মাৰি আকৌ একদম মানে বাপেককো বহুত আমনি কৰিলে ষ্টেপত উঠা নমা কৰি তেনেকৈ সি বহুত উৎপাত কৰিলে আৰু কিন্তু ভাতটো খুৱাইছিলোঁ তাত নাখালে সেইটো কাৰণে এতিয়া এইফালে খিচিৰি খুৱাই দিব লৈছোঁ খিচিৰি যাওঁতে মই বনাই থৈ গৈছিলোঁ এতিয়া অকণমান গৰম কৰি ল'লোঁ মিতালী বাহঁতক নমাই মেলি আহি এতিয়া লগালগ বেটা ভাতখিনিয়ে বাঢ়ি লৈছোঁ ইয়াক খুৱাই লওঁ মানে টোপনিয়াই আছে সেইটো কাৰণে ইয়াক খুৱাই বৈ মই মুখ হাত ধুই মেলি তাৰপিছত লাহেকৈ শুই যাম আৰু বহুত দিন যিহেতু ভিডিঅ' কৰা নাই কিবা অকৰা কৰি লাগি গৈছে মানে কি ক'ম কি নকওঁ কি দেখাওঁ সেনেকুৱা নিচিনা হৈ গৈছে মানে বহুত দিন ভিডিঅ' নকৰি কিন্তু হ'লেও ভিডিঅ'টো কালি অলপ আজি অলপ তেনেকৈ খেলি মেলিকৈ কৰিলোঁ আৰু আজি ইমানখিনিতে সামৰিছোঁ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু নতুন সকলে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই